নমস্কাৰ। আপুনি হাতত ৰক্তপ্ৰবাল আঙুঠি পিন্ধি আছেনে? আপোনাৰ বাবে দৰকাৰীনে? আপুনি পিন্ধা নাই যদি পিন্ধিব লাগিবনে? এনেকুৱা বহু লাগতিয়াল কথা আজি আমি আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভালে আছে ভগৱানৰ কৃপাত। ভগৱানৰ দৃষ্টি সদায় আপোনাৰ ওপৰত পৰিব বুলি আশা কৰিলোঁ। আপুনি কেতিয়া প্ৰবাল পিন্ধিলে লাভ হ'ব? আপুনি আপোনাৰ কুণ্ডলীখন নিজেই চাওক। আপুনি শুদ্ধকৈ পিন্ধি আছেনে? আপোনাৰ পিন্ধাটো দৰকাৰীনে? আপোনাৰ কুণ্ডলীত চাওক, সপ্তম বা দ্বাদশ ঘৰত মংগল আছেনে? যদি আছে, আপোনাৰ বাবে ৰক্তপ্ৰবাল লাভজনক। মংগল হয়তো আপোনাৰ কুণ্ডলীত চন্দ্ৰৰ লগত আছে। যদি আছে, আপোনাৰ বাবে লাভদায়ক। যিকোনো ভাৱতেই নাথাকক কিয়, আপোনাৰ কুণ্ডলীত মংগল ৰাহু বা শনিৰ লগত আছেনে? যদি আছে, তেতিয়াও আপোনাৰ বাবে প্ৰবাল লাভজনক। আপোনাৰ কুণ্ডলীত তৃতীয় বা চতুৰ্থ ভাৱত মংগল আছে নেকি? যদি আছে, প্ৰবাল আপোনাৰ বাবে লাভজনক। মংগলৰ দৃষ্টি অষ্টম আৰু ষষ্ঠ ভাৱত পৰিছে নেকি? বা এই ভাৱৰ গ্ৰহৰ দৃষ্টি মংগলত পৰিছে নেকি? যদি পৰিছে, প্ৰবাল আপোনাৰ বাবে অতি ভাল। আপোনাৰ কুণ্ডলীত মংগল যদি বক্ৰী, অষ্ট বা শত্ৰু গ্ৰহৰ মাজত থাকে, তেতিয়া প্ৰবাল আপোনাৰ বাবে লাভজনক। গতিকে বুজিলোঁ যে প্ৰবাল কি কি ক্ষেত্ৰত পিন্ধিলে লাভ হয়। এতিয়া কথা হ'ল, প্ৰবাল ধাৰণ কৰাৰ নিয়মনো কি? আপুনি বাৰু নিয়মত পিন্ধিছেনে? প্ৰবাল তাম বা সোণৰ আঙুঠিত পিন্ধিব লাগে। প্ৰবাল মংগলবাৰে পিন্ধাটো উচিত। মৃগশিৰা, ধনিষ্ঠা বা অনুৰাধা নক্ষত্ৰত ধাৰণ কৰিলে আৰু অতি ভাল। মেষ অথবা বৃশ্চিক ৰাশিত যদি চন্দ্ৰ অথবা মংগল থাকে, সেই সময়তো পিন্ধাটো অতি ভাল। অতি কমেও 5.5 ৰতিৰ বা ওপৰত পিন্ধিব লাগে। যিকোনো ৰত্ন বিধিমতে ধাৰণ কৰিলে ভাল। বাৰু যিয়েই নহওক, যদি আপোনাৰ ভাল লাগিছে, এটা কমেণ্ট আৰু এটা লাইক কৰি দিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ দিনটো শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।